ৰঙিয়াত বুৱাৰী নিৰুদ্দেশৰ ঘটনা নিৰুদ্দিষ্ট বুৱাৰীক বিচাৰি হাহাকাৰ স্বামীৰ দেওবাৰে ৰাতিপুৱা 9মান বজাত বৰকুকৰীয়া নোনাপাৰৰ স্বামী গৃহৰ পৰা জয়ন্তীপুৰৰ এগৰাকী কবিৰাজৰ ঘৰত যাম বুলি ওলাই গৈছিল ৰেছমিন চুলতানা নামৰ বোৱাৰীগৰাকী আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈ কোনো সংসূত্ৰ পোৱা নাই ৰেছমিন চুলতানাৰ উপায়ন্তৰ হৈ ঘটনা সন্দৰ্ভত স্বামী আঞ্জুল আলীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে কোনো দুষ্টচক্ৰৰ কবলত পৰাৰ সন্দেহ স্বামী তথা পৰিয়ালৰ কোনো ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান স্বামী আঞ্জুল আলীৰ 8822414819 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় মানে কালি ৰাতিপুৱা আৰু 9 বজাৰ পৰা জয় কমত হেৰি ৰাতিপুৱা 9টা বজাত ওজাত যাম বুলি ক'লে কৈ কেনে চাহ পানী খাই দিয়ে ধুনীয়াকৈ ওলাই গৈছে মাত দি ওজাত যাম বুলি যাই কেনে আৰু আমি আৰু ভাবি আছোঁ ওজাত গৈছে তাৰপিছত আৰু আমি বহি আছোঁ ঠাণ্ডা 9টা 10টা 11টামান বজাৰ পৰা আৰু বাট চাই আছোঁ আৰু অহা নাই যিহেতুকে জয়টো মোক ফোন মাৰি সুধিলে কৈছে আম্মা ৰেশমা ঘৰত গ'ল নেকি মই অলপ নাই দেখো ক'ত গৈছিল জয়টো ক'লা আৰু কৈছে ওজাত যাম বুলি কৈ গ'ল এতিয়া দেখো ঘৰত অহা নাই তাৰপিছত আকৌ মই ক'লোঁ তেনেহ'লে ওজাত জাগেচোন চাই আগে ই গ'ল আকৌ যাই কেনে ওজাত সুধি পুচি আহিল নাই যোৱা বুলি তাৰপিছতে এনেকৈ ৰহি 2টা 3টা বাজি গ'ল নাই তাৰপিছত আকৌ থানাত জনালোঁ আৰু অনুসন্ধান পালে ভাল হ'লে ছোৱালী মানুহ না বিয়া হৈছে যদিনো এতিয়া তাৰ বয়স কম এতিয়া ছোৱালীতে সেনেকুৱা ল'ৰা ছোৱালী হোৱা নাই কোনোবাই নে কি কৰিলে সেনেকুৱা এটা ভাৱ আহি আছে না এতিয়া গম পালে ভাল হ'লে জনালোঁ আৰু মোৰ মাইকীটো তাৰমানে ওজাৰ ঘৰত আহিছিল ওজাৰ ঘৰতো যোৱা নাই তাৰমানে ওজাটোকো কৈছিলোঁ জয়ন্তীপুৰত নামাৰ পিছত কলৈ গ'ল আৰু গমেই পোৱা নাই তাৰপিছত নিৰুদ্দেশ হৈছে এই ছোৱালীটোৰ বৰকুকুৰীয়া নোনাপাৰ মাইকীটোৰ ঘৰ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বৰকুকুৰীয়া নোনাপাৰ ক'ত যাম বুলি কৈছিলে এই ওজাৰ ঘৰত জয়ন্তীপুৰত ওজাৰ ঘৰ কিমান দিন হ'ল আজি যোৱাকালিৰ ঘটনা এইটো থানাত জনাইছে থানাত জনাইছোঁ কিবা সন্দেহ হয় নেকি সন্দেহ একো সন্দেহ নাই কাৰো ওপৰত সন্দেহ নাই আজি 4 বছৰ হৈ গ'ল সেনেকুৱাটো সন্দেহ হ'লে মই গম পালোঁ হয় একো সন্দেহেই নাই সেইটোৱে আৰু এতিয়া ওজাৰ ঘৰতো যোৱা নাই কলৈ গ'ল মই উপায় বুদ্ধি নোপোৱা হৈ গৈছোঁ বহুত বিচাৰিলোঁ আলহী বহুতকে সুধিলোঁ একো নাই খালি অনুসন্ধান পালে ভাল হয় আৰু ক'ত আছে নাই যদি কিবা আজিকালি দিনকালটো ভাল নহয় না সেইটোৰ কাৰণে মোৰো বহুত ভয় লাগি আছে এতিয়া ক'ত বা আছে নাই সেইটো কথা কাজিয়া আছে একো নাই 4 বছৰ হ'ল একদিনো কাজিয়া লাগি পোৱা নাই আমাৰ এইটো ভিন্দ হয় ভিন্দও জানে এইটো ভিন্দ মোৰ একো নাই যদি সন্দেহ পায় আৰু যদি দেখাও পাইছে মোক যোগাযোগ কৰিলে হ'ল ফোন নাম্বাৰটো মই দি দিম সেইটো আৰু ফোন নাম্বাৰটো 8822414819 এইটো নাম্বাৰত যোগাযোগ কৰিলে হ'ল